Hello everyone, মই বিনোদ বৰা আপোনালোকক স্বাগতম জনাইছো বি3 এন্টাৰটেইনাৰ অসমৰ অন্য এটি ভিডিঅ'লৈ। তো আজিৰ ব্লগটো অকমান বেলেগ ধৰণৰ হ'ব, অকন বেলেগকৈ ট্ৰাই কৰিছো বনাবলৈ। তো আপোনালোকে নিশ্চয় ভাল পাব বুলি আশা ৰাখিলো। আজি আমি যাম ইউকে ফুৰিবৰ কাৰণে। তো ইউকেত যাম, ইউকে বেলফাষ্টত মোৰ চাইল্ডহুড ফ্ৰেণ্ড গুণাংগৰ ওচৰত যাম। কিপ ৱাচিং, আইল বি বেক আফটাৰ দি ইন্ট্ৰো। বিদেশত আপোন মানুহ বিদেশত আপোন মানুহ। তো গাইজ আহি আছোঁ গুণাংগৰ তাত। তো আৰ্লি মৰ্ণিং এতিয়া পালোহি, লিফ্টত আহি আছোঁ। ওপৰত থাকে বহুত ওপৰত আছে তাৰ হেৰিটো। তো ব'লক গুণাংগৰ ৰুমত লগ পাম। গাইজ আহি পালোঁ তাৰ ৰুমৰ ফ্ৰণ্টত। ভাই দৰ্জা খোলা। এয়া পালোহি দেই। এই গম পাইছোঁ ছুপাৰ এক্সাইটেড ভাই। হাই হাই হাই। আমি চাই আছিলোঁ ৰেডি হ'ম। আমি আজি আমি গম পাইছে মানুহৰ যাম। আমি ট্ৰেইন কৰিব লাগিব। এতিয়া খাই মেলি আহিছ ন? লাইটকৈ কিবা এটা খাই আহিছোঁ। অঁ মই কিবা এটা খাই ল'ম বাৰু। ফ্ৰিজটোতে চাওঁ কি আছে, কিবা এটা খাই লওঁ। এইবোৰ কিবা কিবি বনাই থৈছে, বৰফ হৈ গ'ল চব্জি। এইটো হ'ল গাহৰি, পৰ্ক বেলি শ্লাইচেছ। গাহৰিকে খাই দিওঁ নেকি? ভাই কি কৰিছ? মাছ লৈ আহিছোঁ। আজি যাব লাগিব নহয়। মাছ প্ৰথম মেইন হৈছে আমাৰ ইয়াত প্ৰিকশ্যনছ মাছ লগাবই লাগিব। তাতে আমি পাব্লিক প্লেচত ট্ৰেইনত যাব লাগিব, গতিকে মাছখন ইম্পৰ্টেণ্ট হয়। আৰু কি কি লাগিব, ৱেইট চশমাযোৰ লৈ লওঁ। কি আছিলে, চশমা। আজি ৰ'দ বহুত বেছি, চশমাযোৰ ল'ব লাগিবই। কেনেকুৱা লাগিছে? মজা। এইটো মোৰ ৰুমৰ পৰা ভিউ। অ' মাই গড, কি ভিউ বে, মজা লাগিছে। ব'ল। এয়া হৈছে চেণ্ডি দা, এয়া হৈছে ৰাহুল দা, আৰু এয়া হৈছে প্ৰীতম দা। ভাই তই কোনটো বিল্ডিঙত আছ দেখাই দিওঁ চবকে, তই এবাৰ কৈ দে ভালকৈ। আমি থকা বিল্ডিংটো PT1 বুলি কোৱা হয়। আমি ইয়াত বৰ্তমান আছোঁ 7জন মানুহ আছোঁ। আমি তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা অহা। দেখিছে, লগৰখিনিতো দেখিলেই। এতিয়া আমি এইফালে যাব লাগিব। জেগাটো হৈছে ট্ৰেইন ষ্টেচন, নৰ্দাৰ্ণ আয়াৰলেণ্ড ট্ৰেইন ষ্টেচন। এইবোৰ বাছতো যাব পাৰি, কিন্তু অলপ প্ৰব্লেম হয়। এই বিল্ডিংটো দেখিছা? এই বিল্ডিংটো হৈছে তোৰ জনৱেল বিল্ডিং হয়। ইয়াতো ষ্টুডেণ্ট হাউচ বুলি কোৱা হয়। বহুত গৰম আজি। গৰম উঠিছে নে তোৰ? গৰম উঠিছে, কিন্তু এক্সাইটমেণ্টতে গৰমবোৰ কমি গৈছে আৰু। অলপ উঠিব আৰু। আজিতো 19 ডিগ্ৰী হৈ আছে। 19 ডিগ্ৰীতে এনেকুৱা তিতা কেহা। বিনোদ মেইন এতিয়া। ইউ বিনোদ বে। 5টা বিনোদ। এইটো হৈছে পেডেষ্ট্ৰিয়ানছ, পথযাত্ৰীৰ বাবে। আমাৰ ইয়াত যেনেকৈ আপোনাৰ ৰাস্তাত তেনেকৈ হাতটো দেখাই যায়, ৰোডটো ক্ৰছ কৰি দিয়ে, তেনেকৈ ইয়াত নহয়। ইয়াত টিপি ইয়াত চুইচটো টিপাৰ পাছত সেই তাত গ্ৰীণ লাইট জ্বলিলেহে ফ্ৰণ্টৰ ছিগনেলটোত, তেতিয়াহে আমি পাৰ হ'ব পাৰিম। মুনাংগ ভালকৈ এবাৰ কৈ দে।
এতিয়া লাইটটো গ্ৰীণ হ'ব লাগিব গ্ৰীণ হোৱাৰ পিছত এতিয়া তইতো টিকিলিয়ে গতিকে এতিয়া লাইটটো গ্ৰীণ হোৱালৈকে ৰখিব লাগিব দীঘল বাছ বহুত মজা হয় দীঘল বাছ কেইখন চাব পাৰি গ্লাইডাৰ বুলি কোৱা হয় এইকেইখন গ্লাইডাৰ কি বাছ বে মজা লাগিছে দেখিবলৈ ইয়াততো এনেও চব এতিয়া কাৰ্ডতে চলি আছে গতিকে আমি ট্ৰেইনৰ টিকেট কাটিব লওঁতে কাৰ্ডত দিব লাগিব ত' সেইটোৱে দিগদাৰ আৰু কেছ এতিয়া প্ৰায় নচলা অৱস্থা আমি যোনটো ট্ৰেইন ষ্টেচন যাম সেইটো হৈছে এইফালে তই ইউৰোপা হোটেল বুলি দেখিবি এই ইউৰোপা হোটেলৰ পিছফালে ট্ৰেইন ষ্টেচনটো আছে আমি সেই ট্ৰেইন ষ্টেচনলৈ গৈ আছোঁ গতিকে ধৈৰ্য ধৰ বেছি দেৰি নাই আৰু এঘণ্টা লাগিব ট্ৰেইনৰ পৰা সাগৰ পাৰ যাবলৈ এতিয়া আমি পাইছোঁহি আপোনাৰ ট্ৰেইন ষ্টেচন ইয়াত টিকেট কাটি আছে আমাৰ দাদাহঁতে 5টা টিকেট ৰিটাৰ্ণ টিকেটো আছে নেকি জানো সুধিব লাগিব 31 পাউণ্ড বুলি কৈছে এইকেইটা টিকেট হৈ গ'ল আমাৰ তো ৰিটাৰ্ণ টিকেটো আছে ত' আমাৰ এতিয়া 4 নম্বৰ প্লেটফৰ্মত যাব লাগিব এতিয়া তোৰ খবৰ কেনেকুৱা সেইটো ভালে আছোঁ দেই কেনেকুৱা ব্লগ কেনেকুৱা চলিছে ব্লগ চলাই আছোঁ আৰু ঠিক ঠাক চলি আছে দেখিছোঁ তোৰ যথেষ্ট ভিডিঅ'খিনি ভাল লাগে এডিটিং চেডিটিং যিমান মানে অসমৰ ল'ৰা যে এনেকৈ আগবাঢ়িছে সেইটো বিচাৰোঁ যে তহঁতিও আৰু বেলেগেও যাতে এইবোৰ দেখি পেলাই ইনস্পায়াৰ হওক যাতে কৰিব পাৰে এনেকুৱা ভিডিঅ' আগলৈও যথেষ্ট মানে স্কিল ডেভেলপমেণ্টৰ কাৰণে যথেষ্ট কাম কৰা উচিত এইবোৰৰ কাৰণে থেংক ইউ ট্ৰেইন আহি পাই গ'লহি ট্ৰেইন আহি গ'ল আমি ভিতৰত আহিছোঁ ৰেডি কাষতে বহিছোঁ আজি ভিউখিনি চাব পাৰিবি মজা লাগিব চাওক ট্ৰেইন ইমান চাফা ট্ৰেইন একো এটা হেৰি নাই একো লেতেৰা একোৱেই নাই তো ইয়াতে বাদাম চানা চিঞৰিবৰ কাৰণে নাহে বাৰু বাকী যিয়ে নহওক মেৰা ভাৰত মহান অসমটোতো বেষ্টেই হয় আৰু তো লেটছ গ' যাওঁ ব'লক কিবা টাইটানিক বুলি ক'লে ইয়াক সুধো ৰ'ব এইটো কি হয়নো এইডোখৰতে H&W বুলি বস্তু এটা দেখিবি এইটো দেখিছ চাগে দেখিছোঁ কি হয় এইটো কি বস্তু হয় এইটো H&Wটো হৈছে তোৰ টাইটানিক ইয়াত বনোৱা হৈছিলে টাইটানিক ইয়াৰ পৰা মানে লঞ্চ কৰা হৈছিলে এইটো H&Wৰ পৰা এইটো এটা বহুত গুৰুত্বপূৰ্ণ ঠাই হয় নৰ্দাৰ্ণ আইলেণ্ডৰ মানে বেলফাষ্টৰ ইয়াৰ পৰা টাইটানিকখন বনোৱা হৈছিলে চাই লওঁ ভালকৈ ৱাও গাইজ ইয়াৰ পৰাই টাইটানিক লঞ্চ হৈছিলে ইয়াতে টাইটানিক বনাইছিলে কিবা থাকিলে নেকি পাই গ'লোহি আমি গাইজ বিনোদ কেনেকুৱা লাগিলে ট্ৰেইনত আহি মজা লাগিলে আহিছোঁ চাফা বহুত চাফা দেই ধুনীয়া ছোৱালী আছে আকৌ আমি এতিয়া ৱাৰ্ড পাৰ্কত যাম এতিয়া চাওক না ইয়াত ৰাস্তাত ইমান ধুনীয়া ফুল লগাই থৈছে ইমান ধুনীয়া ফুল ইমান ধুনীয়াকৈ ৰাখিছে এটা লেতেৰা নাই ইমান চাফা চাওক না কি ধুনীয়া ফুল ইমান ধুনীয়াকৈ সজাই থৈছে বাকী এইটোতো দেখাইছোৱে পেডেষ্ট্ৰিয়ান এই পাৰ্ক এৰিয়াখিনি চাই লওক ভালকৈ কেনেকুৱা পাৰ্কিং চিষ্টেম বহুত ডিচিপ্লিনত ইমান ডিচিপ্লিনকৈ ৰাখিছে গাড়ীখিনি এইটো এটা পুলিচ ষ্টেচন এই ভাইটিটোৱে ভৰিত দুখ পাই আছে নেকি বাৰু ছোৱালীয়ে কাম মানে বনাই আছে ভিডিঅ' ইয়াতো এইটো বহুত গাইজ ইয়াতো টিকটক খাব পাৰে
চাইছোঁ চাইছোঁ। চাই লওঁ ভাল। গ'লোঁ বেংগাৰ কেচল ৱাল্ড গাৰ্ডেন। গাৰ্ডেনত সোমোৱাৰ লগে লগে মনটো ঠাণ্ডা লাগিব। তোৰ কেনেকুৱা লাগিছে? মজা লাগিছে আৰু এইটো চা না কি ৰেইনবো ৰে এটা আহি আছে চাচোন। অসমৰ গৰমটো আৰু ইয়াৰ গৰমৰ লগত তোৰ কেনেকুৱা কম্পেয়াৰটো কেনেকুৱা লাগিছে? আৰু এইকেইদিনতো গম পাইছে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে কিমান টেম্পাৰেচাৰ বাঢ়ি গৈছে। এই গাৰ্ডেনটোত বেলেগ একো নাই, ইয়াতে আপোনাৰ গছ আছে অকল, বহুত পুৰণা পুৰণা গছ। মেইন কথা হ'ল মেইনটেনেঞ্চ, ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে গোটেই বস্তুখিনি। তো ইয়াতে মানুহে আহে চাবৰ কাৰণে, খুব ভাল লাগে। তো এইটো গাইজ ওপৰত কি লিখিছে একো বুজি পোৱা নাই, কিন্তু জায়েণ্ট ৰেডউড হয় এইটো। ৱাও, ইমান নাও। সেই এতিয়া যে কুকুৰ লৈ গ'ল বাইদেউ যদি, বয়ফ্ৰেণ্ডৰ লগত কাজিয়া লাগি গৈছে নেকি। আমি বিচ পাই গ'লো এতিয়া, বাংগৰ বিচ। ইমানেই হয় আমাৰ বিচৰ বাংগৰ বিচ দেখিবলৈ পালে। গাইজ এইটোৱে বেংগাৰ বিচ। তোৰ নামটো অলপ কৰিলে এইটোলৈ মনত পৰে যে বিনোদ ইয়াৰ পিছত আমি প্ৰথম ৰেষ্টুৰেণ্ট যাম, ৰেষ্টুৰেণ্টৰ পাছত খাই মেলি আকৌ ট্ৰেইনৰ পৰা বেলফাষ্ট। অ'কে। ত' কাইলৈ আকৌ ক'ত যাম আমি? কাইলৈ যোৱা কথা আছিলে আমাৰ ফিচিং কৰিবলৈ যোৱা কথা ফিচিং আছিল। কৰিবলৈ আছিলে। এতিয়া আমি ফিচিং নহ'বা পৰ্ট যোৱাৰ কথা আছে। এই দুটাৰ ভিতৰত চিলেকশ্যন হ'ব কাইলৈ কি হয়। চ' বাকীখিনি কাইলৈ লগ পাম। অ'কে। আৰু ইয়াৰ পিছত আকৌ আমি একেখন ট্ৰেইনতে টিকেট কৰাই আছে। আৰু এনজয় কৰ। য়েছ। গা ধুব মন গৈছে জঁপিয়াই দে। জঁপিয়াই দিওঁ নেকি?